নতুনকৈ শিক্ষক নিযুক্তি বিজ্ঞাপন ওলাব নেকি আকৌ ওলাব কিমানত ওলাব বা কেনেকুৱা ধৰণৰ এই মাহৰ শেষৰ ফালে নহলে অহা মাহৰ প্ৰথম সপ্তাহত আমাৰ বিজ্ঞাপন প্ৰকাশ পাব আৰু এই বিজ্ঞাপনত 12,000 প্লাস 12,000তকৈ অধিক আমাৰ সেকেন্ডাৰীত 8,000 আমাৰ প্ৰাইমেৰীত 5,000 প্লাস মানে 13,000 ওচৰা-ওচৰি আৰু যেহেতু আমি প্ৰসপেক্টিভলি লম অৰ্থাৎ এতিয়া আমি শিক্ষা হেতুৰ পৰা যিখিনি কোনে কোনে ৰিটায়াৰমেণ্টত যাব সেই তথ্যখিনি আমি পাই আছো গতিকে সেইখিনিকো আমি ইয়াত অন্তৰ্ভুক্ত কৰিম কাৰণ সেইখিনিকো যেহেতু আমি অন্তৰ্ভুক্ত কৰিলে আমাৰ যথেষ্টখিনি সুবিধা হ'ব যে আমি তেওঁলোকক আমি ৰখি থাকিব নালাগে আৰু প্ৰায় মোৰ শিক্ষা হেতুৱে দেখুৱাই আছে যে 10,000 শিক্ষক অহা 6 মাহৰ ভিতৰত ৰিটায়াৰমেণ্টত যাব এতিয়া অসমৰ শিক্ষা খণ্ডৰ বিশেষকৈ প্ৰাথমিক শিক্ষা খণ্ডৰ আটাইতকৈ ডাঙৰ সমস্যাটো হ'ল যে এজনীয়া শিক্ষক মই খুব সৰু উদাহৰণ এটা আপোনাক দিওঁ কিছুদিনৰ পূৰ্বে গোলাঘাট জিলাৰ খুমটাই সমষ্টিত এটা বিশেষ প্ৰগ্ৰামত যাওঁতে মই সমষ্টিটোৰ বিভিন্ন ঠাইলৈ গৈছিলোঁ আৰু তেতিয়া অসংখ্য স্কুল দেখিছিলোঁ এজনীয়া শিক্ষকেৰে চলি আছে 5টা ক্লাছ প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে এটা কোঠা এজনীয়া শিক্ষক এই সমস্যাটো কেনেধৰণে সমাধান কৰিব মই কেদিনমান আগত মিটিং কৰি দেখা যায় যে আমাৰ সামগ্ৰিকভাৱে অসমত আমাৰ পিটিআৰটো যথেষ্ট ভাল পিটিআৰ ভাল হোৱাৰ পাছত এজনীয়া শিক্ষক থকা বিদ্যালয় আমাৰ থাকিব নালাগে আছে কিন্তু তাৰ মূল কাৰণটো হ'ল যে শিক্ষকসকলক তেওঁলোকক ৰেচনেলাইজেশ্যন জিলাখনৰ ভিত্তিত হোৱা নাই আজি ধৰি লওক শিৱসাগৰ জিলাত প্ৰাথমিক পৰ্যায়ত পিটিআৰ 8:1 অৰ্থাৎ 8জন ছাত্ৰ ছাত্ৰীৰ বিপৰীতে এজনকৈ শিক্ষক আছে শিৱসাগৰ জিলাত প্ৰাথমিকত ইয়াৰ পাছত এজনীয়া শিক্ষক হ'বই নোৱাৰে এতেকে কেইদিনমান আগত মই মিটিং কৰি এটা মিছন মোডত আৰম্ভ কৰিছোঁ যে কোনো জিলাত কোনো ব্লকত এজনীয়া শিক্ষক থাকিবই নোৱাৰিব যদি থাকে তাৰ বাবে বিও ডিও তেওঁলোক জবাবদিহি হ'ব মই কিছুদিন তেওঁলোকক সময় দিছোঁ আৰু সময়ৰ ভিতৰত এজনীয়া শিক্ষক থকা বিদ্যালয়ৰ সমস্যা সম্পূৰ্ণৰূপে সমাধান কৰিব দিছোঁ ইয়াৰ লগে লগে যদি প্ৰয়োজন হয় যেনে পোষ্ট ট্ৰান্সশিফটিং কৰা য'ত বেছি পোষ্ট আছে তাৰ পৰা পোষ্টটোকে উঠাই নিয়া পদসহ বদলীকৰণৰ ব্যৱস্থাও দিয়া হৈছে